সকলোকে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা এফালে গা পা ধুই আহিয়ে বনাই আছোঁ চব্জি। মানে সকলোৱে ভাত পানী খালে ৰাতিপুৱা, মানে এতিয়া 12টা বাজি পাৰ হ'ল। মই খোৱা নাছিলোঁ, সেইকাৰণে বনাই আছোঁ। আৰু আমাৰ এইফালে পাকঘৰটো চিলিঙৰ কাম মানে কৰি থকা হৈছে। ইমানেই বেছি কাৰেণ্টটো কাটিছে যে কামবোৰ মানে সদায় আধা আধা হৈছে। আজিতো একদম ৰাতিপুৱাৰ পৰাই কাৰেণ্টটো দিয়া নাই। তাৰ মাজতে এইফালে জোখ মাখ লৈ আছিলে। আকৌ এইফালে বাৰীৰ ফালৰ পৰা ভাইটিয়ে মাতি আছে, সি বোলে আকৌ নতুন শলা এডাল আনিলে, তাকে মোক দেখাই আছিলে। অকণমান তাকো এইফালে ভিডিঅ' কৰিলোঁ, মানে বেলেগ ভিডিঅ' কৰিম বা দেখাম বুলি তেনেকৈ মানে একদম সময় নিমিলা নিচিনা হৈছে। জানে আপোনালোকে আৰু ঘৰৰ কাম চলি থাকিলে কেনেকুৱা হয়, তাৰ মাজতে অকণমান কৰিছোঁ। আৰু এইফালে ভাইটিয়ে বস্তুবোৰ মানে অকণমান আঁতৰাই আছে। একদম ঠাইৰ অভাৱ, মানে এফালে বস্তু সিফালে কৰিছোঁ, তেনেকৈ মানে আছোঁ এইকেইদিন। আৰু সেইদিনা যে আপোনালোকক বুকে দেখাইছিলোঁ, অকণমান তাৰে ভিডিঅ' ক্লিপ ৰাখি থৈছিলোঁ। আজি এই ভিডিঅ'টোতে আপোনালোকক দেখাইছোঁ। আচলতে এইটো মই ৰীল এটা বনাই দিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়ালৈ এনেকৈ দিছোঁ। আৰু কাগজৰ পৰা এনেধৰণে যদি আপোনালোকে বুকে বনাব বিচাৰে, বনাই চাব দেই। মই ইমান ভালকৈ বনাব পৰা নাই বাৰু। আজিলৈ ইয়াতে এৰিছোঁ, বাই।